যোৱা ৰাতি আমি আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰ ষ্টাফ আৰু আমাৰ দন্দুৱা চৈধ্যমাল লাওখোৱা এনেকুৱা আমাৰ বিভিন্ন ষ্টাফ মিলি আমি এটা অভিযান চলাওঁ 14 মাইল উদ্যোগীত তো অভিযান চলাই আমি তাত এটা প্ৰকাণ্ড মুচুৰি জাল আৰু এটা ডাঙৰ নৌকা আমি উদ্ধাৰ কৰোঁ উদ্ধাৰ কৰি আমি নৌকাটো আমি লাওখোৱা বিটত আমি থৈ আহোঁ আৰু মুচুৰি জালটো আমি ৰেঞ্জৰ ওচৰত লৈ আহোঁ।